ডক্টৰ অমিয় কুমাৰ ভূঞাৰ নেতৃত্বত সমষ্টিটোৰ দুটাকৈ স্থানত আজিৰ পৰা অগ্নিপথ আঁচনিৰ অধীনস্থ অগ্নিবীৰৰ বাবে আৰম্ভ হৈছে এমহীয়া প্ৰশিক্ষণ শিবিৰ। এই প্ৰশিক্ষণ শিবিৰত কিন্তু সহস্ৰাধিক দেশভক্ত যুৱক যুৱতীৰ কিন্তু ওলাই অহা পৰিলক্ষিত হৈছে। বিধায়কগৰাকী আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। সমষ্টিৰ দুটা স্থানত আজিৰ পৰা প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে, কি ক'ব? মই অতিশয় আনন্দিত হৈছোঁ যে আমাৰ জনপ্ৰিয় নেতা, বিশ্ববৰেণ্য নেতা, দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি অগ্নিপথ আঁচনি গ্ৰহণ কৰিছিল, এই অগ্নিপথ আঁচনিৰ অধীনত যি অগ্নিপথ সৃষ্টি কৰা হৈছে, এই অগ্নিপথ অগ্নিবীৰ হ'বৰ বাবে, বীৰ কৰি তুলিবৰ বাবে আমাৰ দক্ষতা বিকাশ সমিতি, বিধায়কৰ দক্ষতা বিকাশ সমিতিৰ উদ্যোগত আজি দুটা থানত আজি এমহীয়া প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হৈছে। আজি এই নাৰায়ণপুৰত আজি যি ধৰণে নতুন চামৰ পৰা আজি ওলাই আহিছে, আজি শ শ যুৱক যুৱতীয়ে অগ্নিবীৰ হ'বৰ কাৰণে ওলাই আহিছে। মই তেওঁলোকক ওলগ জনাইছোঁ, তেওঁলোকক শুভেচ্ছা জনাইছোঁ। মই আশা ৰাখিছোঁ যে অহা 7 ছেপ্টেম্বৰৰ পৰা যি অগ্নিবীৰ বাবে যি সাক্ষাৎকাৰ আয়োজন কৰিছে, সেই সাক্ষাৎকাৰ আমাৰ লখিমপুৰতো আমি কেন্দ্ৰ পাইছোঁ। গতিকে আমাৰ সমষ্টিৰ যিটো আগজাননী, যি মূলা বাঢ়ে দুপাততে চিন বুলি এষাৰ কথা আছে। আজি প্ৰথম দিনাখনে আমাৰ নাৰায়ণপুৰত 107জন আৰু দুইটা কেন্দ্ৰত মিলাই প্ৰায় 150 আজি যুৱক যুৱতী আজি ওলাই আহিছে। তেওঁলোক 17 বছৰৰ পৰা 21 বছৰ বয়স। তেওঁলোকে নতুন ভাৰত গঢ়িবৰ বাবে, আত্মনিৰ্ভৰ ভাৰত গঢ়িবৰ বাবে, দেশৰ হকে কাম কৰিবৰ বাবে ওলাই আহিছে। আৰু এই এমহীয়া প্ৰশিক্ষণৰ যোগেদি তেওঁলোকে উপকৃত হ'ব বুলি আমি আশা ৰাখিছোঁ। এই প্ৰশিক্ষণ আগবঢ়াবৰ বাবে বিভিন্ন ক্ষেত্ৰৰ পৰা সমল ব্যক্তি আমাৰ মাজত আছে। যোগাৰ পৰা কাম কৰা সমল ব্যক্তি আমাৰ লগত আছে, আৰ্মিৰ পৰা কাম কৰা সমল ব্যক্তি আমাৰ লগত আছে, NCCৰ পৰা কাম কৰা সমল ব্যক্তি আছে, স্পৰ্টছৰ পৰা কাম কৰা আমাৰ লগত আছে, আছাম পুলিচৰ পৰা কাম কৰা সমল ব্যক্তি আছে। এটা অতি উন্নত মানৰ প্ৰশিক্ষণ ইয়াত হ'ব, অতি উন্নত মানৰ। ইয়াৰ পূৰ্বেও বিগত বছৰত আমি 2100 ল'ৰা ছোৱালীক এমাহ জোৰা আমি 5খন খেলপথাৰ যোগেদি প্ৰশিক্ষণ দিছিলোঁ। আৰু এইবাৰ আমি 2খন খেলপথাৰৰ যোগেদি, নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক খেলপথাৰ, বিহপুৰীয়া কাৱৈমাৰী, আমি কটকীবৰী খেলপথাৰত আমি এই প্ৰশিক্ষণ আয়োজন কৰিছোঁ। আৰু প্ৰথম দিনাই যি উৎসাহ উদ্দীপনা, আমি আনন্দিত হৈছোঁ। আৰু আমি আমাৰ ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি দিহা পৰামৰ্শৰ আশীৰ্বাদত আমি এই প্ৰশিক্ষণ আমি আয়োজন কৰিছোঁ। আৰু আমাৰ বিশ্বাস যে আমাৰ বিহপুৰীয়া সমষ্টিৰ বহুত ডেকা গাভৰু এবাৰ অগ্নিবীৰ হ'ব, তাত কোনো সন্দেহ নাই। তেওঁলোকৰ যিটো উৎসাহ আৰু উদ্দীপনা দেখিছোঁ, গতিকে তেওঁলোক অগ্নিবীৰ হওক, আমি তেওঁলোকলৈ অলেখ শুভকামনা যাচিছোঁ। আৰু যিসকল আমাৰ ৰিচোৰ্চ পাৰ্চনে, প্ৰশিক্ষকে প্ৰশিক্ষণ বিনা বেতনে, বিনা মাননি লৈ পিনি প্ৰশিক্ষণ দিবলৈ ওলাই আহিছে, তেওঁলোককে মই এই চেগত ওলগ জনাইছোঁ। তেওঁলোককো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ প্ৰতিৰক্ষা বিভাগটো শক্তিশালী কৰি তুলিবৰ বাবে নতুন চামৰ সংযোজনৰ যি ঐতিহাসিক এই অগ্নিপথ আঁচনি গ্ৰহণ কৰিলে, তাৰ বাবে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো বিহপুৰীয়া সমষ্টিবাসী হৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পূৰ্বতে যিবোৰ প্ৰশিক্ষণ হৈছিল কিন্তু বহু উপকৃত হোৱা দেখা পোৱা গৈছে। পূৰ্বতে আমি যি প্ৰশিক্ষণ আয়োজন কৰিছিলোঁ, 5খন খেলপথাৰৰ পৰা 2100 আমাৰ ল'ৰা ছোৱালীক যি প্ৰশিক্ষণ দিছিলোঁ, তেওঁলোকে ইতিমধ্যে অসম পুলিচত প্ৰায় 100 ল'ৰা ছোৱালীয়ে তেওঁলোকে নিযুক্তি পাইছে, BSFত তেওঁলোকে পাইছে নিযুক্তি, তেওঁলোকে CRPFত পাইছে। গতিকে আমাৰ সেই 2100ৰ মাজৰ পৰা নিযুক্তি হৈ আছে, সেই নিযুক্তি প্ৰায় 200 অতিক্ৰম কৰিছে বুলি এতিয়ালৈকে আমি তথ্য পাইছোঁ। আৰু তেওঁলোকে ভৱিষ্যতৰ নিযুক্তিটো, আৰু যিসকলে নিযুক্তি পোৱা নাই তাত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব। নিশ্চিত ৰূপত আমাৰ প্ৰশিক্ষণৰ পৰা তেওঁলোকে উপকৃত হ'ব, তাত কোনো সন্দেহ নাই। যিটো প্ৰশিক্ষণ হৈছে, মই সকলোকে চেলেঞ্জ কৰি ক'ব পাৰোঁ, ভাৰতবৰ্ষৰ ভিতৰত এটা উৎকৃষ্ট প্ৰশিক্ষণ কেন্দ্ৰ এই নাৰায়ণপুৰ কেন্দ্ৰ হ'ব। নাৰায়ণপুৰত তেনেকুৱা আমাৰ বিশেষ সমল ব্যক্তিয়ে স্বেচ্ছাই ওলাই আহিছে নতুন চামক আশীৰ্বাদ দিবৰ বাবে, প্ৰশিক্ষণ দিবৰ বাবে। এয়া আছিল বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়কৰ মন্তব্য। আজিৰ পৰা বিহপুৰীয়া বিধানসভা সমষ্টিৰ দুটাকৈ স্থানত অগ্নিপথ আঁচনিৰ অধীনস্থ অগ্নিবীৰৰ বাবে আৰম্ভ হৈছে প্ৰশিক্ষণ শিবিৰ। আৰু প্ৰশিক্ষণ শিবিৰ উদ্বোধন কৰি বিধায়কগৰাকীয়ে এয়া মন্তব্য কৰা পৰিলক্ষিত হৈছে। আৰু ভিডিঅ' সাংবাদিকে এই মুহূৰ্তত দেখুৱাই আছে এনেদৰে কিন্তু দেশভক্ত যুৱক যুৱতীসকলে দেশ সেৱাৰ বাবে নিয়োজিত হ'বৰ বাবে কিন্তু ওলাই অহা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত তেওঁলোকক উৎসাহ দিবৰ বাবে কিন্তু সমষ্টিৰ বিধায়কগৰাকীয়ে কিন্তু তেওঁলোকৰ কাষত গৈ থিয় দিছে। সমষ্টি বিধায়কগৰাকীয়ে কিন্তু তেওঁলোকৰ দেশ সেৱাৰ বাবে নিয়োজিত কৰাৰ বাবে কিন্তু প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছে। আৰু আমি এয়া বিহপুৰীয়াৰ পৰা সামগ্ৰী